জয় হিন্দ सबको মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই এতিয়া আছো মণিপুৰত আৰু মণিপুৰখন হৈছে চাৰিওপিনে পাহাৰে আৱৰি আছে আৰু মাজভাগটো হৈছে সমতল। পূব দিশত আছে ম্যানমাৰ, পশ্চিমে আছে অসম, উত্তৰে আছে নাগালেণ্ড আৰু দক্ষিণে আছে মিজোৰাম। এই জেগাটোৰ নাম হৈছে কালা পাহাৰ আৰু এইখন কালা পাহাৰৰ খেতি পথাৰ হয় আৰু ইয়াৰ পথাৰবিলাক ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ লাহে লাহে ডাউন হৈ আহিছে। কালা পাহাৰটো হৈছে কাংপপি ডিষ্ট্ৰিক্টত পৰে আৰু মই আছোঁ কাংপপি ডিষ্ট্ৰিক্টত আৰু থকা জেগাটোৰ নাম হৈছে টুংনৌপপি আৰু এইখন হৈছে টুংনৌপপি খেলপথাৰ। আজি কিবা পাতিছে সিহঁতৰ। সাইডত আছে ফিল্ডখনৰ সাইডত আছে গিৰ্জা আৰু এই গিৰ্জাটোৰ কাষতে যেটো ঘৰ দেখিছে সেইটোতে আমি আছো। খটখটি বগাই গৈ আছো তলৰ পৰা ওপৰলৈ আৰু আজি আমি যাম ভাৰতবৰ্ষৰ অন্যতম বিশুদ্ধ পানী পোৱা এইটো মণিপুৰৰ লেকলৈ, লোকতাক লেকলৈ বুলি গৈ আছো। মণিপুৰখন বহু দিনলৈকে এখন স্বাধীন ৰাজ্য আছিল আৰু ইয়াৰ পুৰণা নাম হৈছে গান্ধৰ্ব আৰু অসমে নাম দিছিলে মগলু আৰু আহোমে মেখেলি বুলি অভিহিত কৰিছিলে, কছাৰীয়ে মেগলি বুলি নাম দিছিল। এতিয়া আমি গৈ আছো লোকতাক লেকলৈ বুলি। মণিপুৰৰ ৰাজধানী ইম্ফলত পাই গৈছো। ইয়াৰ পৰা আৰম্ভ হৈছে আৰু এইটো আছে মণিপুৰৰ ছেক্ৰেটাৰী অফিচ। মণিপুৰৰ ৰাজধানী ইম্ফল। আমি ইম্ফলত এতিয়া পাই গৈছো। আমি একেবাৰে মাছ চিটিৰ একেবাৰে মাজত আছো পাইছো। আমি পাই গৈছো লোকতাক লেক। লোকতাক লেকৰ কাৰণে সোমাই গৈ আছো। আৰু এইখনে হৈছে গেট, এইপিনে এন্ট্ৰি হ'ব লাগিব। এই এন্ট্ৰি হৈ গৈ আছো আৰু ইয়াত এইখন হৈছে লোকতাক লেকৰ মেপ। আৰু ইয়াতে টিকেট কাটিব লাগিব। মণিপুৰৰ এই লোকতাক লেকটো খালী ভাৰতবৰ্ষই নহয়, বিশ্বৰ আটাইতকৈ চফা পানী পোৱা এইটো এটা লেক বুলি গণ্য কৰা হয়। আৰু এই লেকটো মণিপুৰ ৰাজধানী ইম্ফলৰ পৰা কমচে কম 42 কিলোমিটাৰ হ'ব। লেকটো আছে বিষ্ণুপুৰ ডিষ্ট্ৰিক্টৰ মৈৰাঙত আৰু লোকতাক লেকটো কিবুল লামজো নেশ্যনেল পাৰ্কৰ ভিতৰতে আছে। আৰু এই লেকৰ পানীবিলাক চাৰিওপিনৰ পৰা বৈ আহে। অৰ্থাৎ মণিপুৰখন গোটেই পাহাৰ, চাৰিওপিনে হৈছে পাহাৰ আৰু মাজভাগটো হৈছে সমতল আৰু এই লেকলৈ পানী প্ৰায় পাহাৰৰ পৰা বিভিন্ন চাৰিওপিনৰ পৰা অহা পানীবিলাক বৈ আহি ইয়াতে পৰে। আৰু এখন নাৱৰ কাৰণে এখন নাৱত 8জন মানুহ উঠিব পাৰে আৰু 8জনৰ কাৰণে টিকেট হৈছে 700 টকা।
লাইফ জেকেট এতিয়া ল'ব লাগিব নাও তথা আগতে জেকেট পিন্ধি ল'ব লাগিব এতিয়া জেকেট এটা মই লৈ লৈছোঁ এইটো জেকেটটো পিন্ধি লওঁ আৰু আমি এতিয়া যাবলৈ ৰেডি হৈ গৈছোঁ এইজন লগৰ লংকান্দা হয় এইটো লংকান্দা মই আৰু এনেকৈ মানুহ 8জন আমাৰ গ্ৰুপত আছোঁ এখন নাৱত 8জন মানুহ যাব পাৰে এইটো দেখোন টাইম ওলাইছে এইটো ওলাইছে মই চাই চোৱা নাই আৰু এইখন পানীৰ ওপৰত এখন আছে হেৰি পানীৰ ওপৰত আছে আমাৰ মেচিনৰ ইঞ্জিন ঘূৰিলে আৰু যাব হৈছে আৰু এইবিলাক জেগাত হেৰি মানুহ তাত উঠি পেলাই বৰশী বা জাল যিকোনো পায় পাব পৰা যায় এইটো পানীৰ মাজত ঘৰ আছে এইটো ঘৰ হয় ঘৰ পানীৰ মাজত আছে এইটো গ্ৰুপ ওপৰতে হোটেলটো আছে ড্ৰামে বনাই থৈছে এই চাংখন এইটো লোক থাকিলে ইয়াতহে পাই গৈছোঁ এইটো হৈছে হোটেল পানীৰ ওপৰত আছে এইটো হোটেল খানা পিনা এয়া চৰাই আছে পুৰা প্লাষ্টিকৰ দাম দি হেৰি কৰি থোৱা আছে আৰু এয়া ইপিনে মাছ ধৰিছে ये लेक का ही फिश होगा ना ये लोकल फिश है ये लोकल फिश है ये लोकल सिकुटी